পুৰুষে ভৰিৰ গাঁঠিৰ তলত পেণ্ট পিন্ধিলে কি হ'ব? দাড়ি নাৰাখিলে 40 বছৰ আগতে যৌৱন হেৰুৱাৰ সম্ভাৱনা থাকে নেকি? পুৰুষৰ ভৰিৰ সৰু গাঁঠিৰ ভিতৰত প্ৰচুৰ পৰিমাণে ছেক্সুৱেল হৰমন থাকে নেকি? 1400 বছৰ আগত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী আজি বিজ্ঞানীসকলে সত্য বুলি প্ৰমাণ পাইছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, নিচাজাতীয় দ্ৰব্য খোৱা হাৰাম। বিজ্ঞানে কয়, ধূমপানৰ কাৰণে হাঁওফাঁওৰ কেঞ্চাৰ, ব্ৰংকাইটিছ, হৃদৰোগত আক্ৰান্ত হৈ মানুহ মৃত্যু মুখত পৰে। ধূমপান কৰিলে ওঠ, দাঁতৰ আলু, আঙুলি কলা হৈ যায়, আনকি স্মৃতি শক্তিও কমি যায়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, পুৰুষৰ কাৰণে স্বৰ্ণ ব্যৱহাৰ হাৰাম। বিজ্ঞানে কয়, স্বৰ্ণ যিহেতু যৌগ পদাৰ্থ, সেয়ে সি ছালৰ সৈতে মিলি ব্লাডৰ মাধ্যমত ব্ৰেইনলৈ গুচি যায় আৰু তাৰ পৰিমাণ যদি 2.3 হয়, তেনেহ'লে মানুহে তাৰ আগৰ সকলো স্মৃতি হেৰুৱাই পেলাব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, শুৱাৰ সময়ত চাকি নুমুৱাই আৰু শুকাঠি হৈ শুবলৈ। আৰু বিজ্ঞানে কয়, শুকাঠি হৈ শুলে হাৰ্টে ভালকৈ পাম্প কৰে আৰু লাইট জ্বলাই শুলে ব্ৰেইনৰ এনাটমি ৰস শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ ফলত কেঞ্চাৰ হোৱাৰ খুবেই সম্ভাৱনা থাকে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, তোমালোকে গোফ চুটি কৰা আৰু দাড়ি দীঘল কৰা। বিজ্ঞানে কয়, দাড়ি নাৰাখিলে ছালৰ কেঞ্চাৰ, ইনফেকশ্যন আৰু 40 বছৰ আগতে যৌৱন হেৰুৱাৰ সম্ভাৱনা থাকে। আৰু যেতিয়া কোৰাণ পাঠ কৰা হয়, তেতিয়া তাত গান লগাই ৰাখা আৰু নিশ্চুক থকা যাতে তোমালোকৰ ওপৰত ৰহমত হয়। বিজ্ঞানে কয়, ছাউণ্ডৰে শৰীৰ চেলবিলাক সক্ৰিয় কৰে, অসুস্থতা আৰোগ্য কৰে, বিশেষকৈ হাৰ্ট আৰু কেঞ্চাৰ ৰোগীসকলৰ, আৰু ব্ৰেইনক এনেভাৱে চাৰ্জ কৰে যেনেকৈ চাৰ্জ নোহোৱা বেটাৰীক চাৰ্জ কৰা হয়।